এই মুহূৰ্তত লৈ আহিছে দুখৰ খবৰ। অসমীয়া সংগীত জগতৰ লগতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাই থৈ গ'ল জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসে। কালাপাহাৰ হস্পিটেলত কভিডত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল শিল্পীগৰাকী আৰু আজি সন্ধিয়া 7:05 শেষ নিশ্বাস ত্যাগ কৰে বৰেণ্য শিল্পীগৰাকীয়ে। মিৰৰ 7ৰ ফালৰ পৰা এইগৰাকী বৰেণ্য শিল্পীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। হয়, পুনৰবাৰ জনাওঁ, এই মুহূৰ্তত লৈ আহিছে এক দুখৰ খবৰ। সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাই থৈ গৈছে এগৰাকী বৰেণ্য কণ্ঠশিল্পী ভিতালী দাসে। সমগ্ৰ সংগীত জগতত যেন শূন্য হৈ পৰিছে, লগতে সমূহ ৰাজ্যবাসীয়ে শোক প্ৰকাশ কৰে এইজনা শিল্পীৰ মৃত্যুত। আৰু জানিব পৰা মতে কভিডত আক্ৰান্ত হৈ আছিল এইজনা শিল্পী আৰু আজি সন্ধিয়া 7:05 শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী ভিতালী দাসে।